দেৰিকৈ হ'লেও দিৱালী ব্লগটো বোলো নিদিয়াকৈ নাথাকোঁ ধুনীয়াকৈ সৰু সৰু ক্লিপবোৰ যিহেতু বনাইছোঁৱেই উমেশটো ৰাখিয়ে থৈ দিওঁ নহয় জানো ইউটিউবতে তো ইভিনিং ধুনীয়াকৈ সাজি কাচি ওলালোঁ বোলো দুটামান ৰিলকে বনাওঁ তো ৰিলবোৰ যদি আপোনালোকে চাব বিচাৰে মোৰ ইনষ্টাগ্ৰাম আইডিটো ফ'ল' কৰি ল'ব পাৰে Ridul5172 তো তেনেকৈ আপোনাৰ মই ৰিল চিল বনাই মাৰ লগত চাকি তাকি জ্বলাই ধুনীয়াকৈ লাইটছবোৰ জ্বলাই দিলোঁ যিহেতু ডেক'ৰেশ্যনটো মই আৰু মোৰ দাদাই কৰিছিলোঁ আৰু ধুনীয়াকৈ লাইট চাইটবোৰ জ্বলালোঁ জ্বলাই মেলি ইয়াক খুৰী বৰমাহঁত সকলোবোৰ আহিলে আমাৰ ঘৰত তো আহি ধুনীয়াকৈ আমি ফুলজাৰি ফটকা বাৰু আমি নুফুটাওঁ কাৰণ চেৰি অকণমান প্ৰব্লেম পায় কাৰণে আমি ফুলজাৰি আৰু কলগছ এনেকৈবোৰ জ্বলাই মানে দিৱালীটো এনজয় কৰোঁ আৰু তেনেকৈ তো বৌ আহিছিলে গোটেইখিনি একেলগে আমি এনজয় কৰিলোঁ চাহ পানী খাই তাহাঁতেও তাহাঁতৰ ঘৰলৈ গ'ল আৰু তেতিয়ালৈ এন্ধাৰেই হৈ গ'ল আৰু ভাবিছোঁ আপোনালোকৰ চাগে দিৱালীটো ভালে ভালে গৈছে নহয় জানো তো সেয়াই আৰু আকৌ ভিডিঅ' মিনি ব্লগবোৰ চাবলৈ আপোনালোকে মোক ছাবস্ক্ৰাইব কৰক চেনেলটো